অসমৰ উপনিৰ্বাচনৰ শেষ হোৱাৰ পিছতেই মই দিল্লী আহিবলগীয়া হ'ল। আজি দিল্লীৰ পৰা অসমৰ আৰু নিৰ্বাচনী আয়োগক দুটামান কথা আপোনালোকৰ যোগেদি জনাব বিচাৰিছোঁ। আপোনালোকে মোক আহি পোৱাৰ লগে লগে সুধিলে যে সামগ্ৰী যে উপনিৰ্বাচনটো হৈছে সেইটো ইমান ইনসিডেন্ট কিয় হৈছে। এই কথাখিনিৰ আঁত ধৰি আপোনালোকে দেখিছিল প্ৰথম যেতিয়া নিৰ্বাচন হৈছিল, নিৰ্বাচন ঘোষণা হোৱাৰ পাছতেই মাননীয় বিধায়ক জিতু গোস্বামী ডাঙৰীয়াই মোক কৈছিলে যে ৰকিবুল হুছেইনক প্ৰৱেশ কৰিব নিদিবা। ৰকিবুল হুছেইনে প্ৰৱেশ কৰিলে তোমালোকে বাধা দিবা। সেই বিষয়ে মই আৰক্ষীক এজাহাৰ দিছিলোঁ আৰু কৈছিলোঁ যে তেওঁলোকৰ ইণ্টেনশ্যনটো ঠিক নহয়। তাৰ পিছত যেতিয়া কংগ্ৰেছৰ প্ৰাৰ্থী ঘোষণা হ'ল, তাৰ পিছত যেতিয়া প্ৰথম আমাৰ এখন সভা কৰিবৰ কাৰণে বিভিন্ন বিধায়ক গৈছে, নগাঁৱৰ বিধায়িকা শিৱামণি বৰা নুৰুল হুদাক এটেক কৰিলে। এনেকুৱা এটেক কৰিলে যে তেখেতসকলক প্ৰাণে মাৰা চেষ্টা কৰিলে। যে ইয়াত দেখা গৈছে যে কাছেম নামৰ এজন দুৰ্দৰ্শ ডকাইত যি জেলৰ পৰা ওলাই আহিছে, মহিবুল, ৰচিদুল, এনেকৈ কেইজনমান ক্ৰিমিনেলছ এটেক কৰা আপোনাৰ ইয়াত দেখা গৈছে। নাম দিয়া হৈছে, এজাহাৰ দিয়া হৈছে, আপোনালোকে একশ্যন লওক। লগে লগে তাত SDPO আছিল। মই লগে লগে ক'লোঁ যে এজন কাছেম নামৰ যিজন ক্ৰিমিনেল আছে সেইজন কেইদিনমানৰ আগত পুলিচে তেওঁক বিভিন্ন কেছত ধৰিবলৈ আহিছিল। অসম চৰকাৰ এজন মন্ত্ৰীয়ে ক'লে যে আজি মোৰ এখন সভা আছে, আজি তেওঁক এৰেষ্ট কৰিব নালাগে, পিছত কৰিব। সেই কথাটো যেতিয়া মই আৰক্ষী অধীক্ষকৰ সন্মুখত ক'লোঁ, আৰক্ষী অধীক্ষকগৰাকীয়ে SDPO সুধিলে, কৈছে হয় ছাৰ, এইটো সেইদিনা মই এৰেষ্ট কৰিব নোৱাৰিলোঁ। সেইজন ক্ৰিমিনেলে তাত মুকলিকে ঘূৰি ফুৰিছে আৰু বিভিন্ন ধৰণৰ চৰকাৰৰ পুলিচৰ পৃষ্ঠপোষকতাত এনেধৰণে এটা অস্থিৰ পৰিৱেশ সৃষ্টি কৰিলে। আমি আগতে শুনিছিলোঁ দুই এখন প্ৰদেশৰ কথা আমি নকওঁ, যে আপুনি বিশ্বাস কৰিব নোৱাৰাকৈ প্ৰতিদিন ঘটনা আৰম্ভ হ'ল। যদি সেইদিনাই এই ঘটনা চৰকাৰ, আৰক্ষী অধীক্ষক আৰু যদি জিলা প্ৰশাসনৰ সেই ধৰণৰ কথা বতৰা যদি তেওঁলোকে ব্যৱস্থা ল'লেহেঁতেন, পৰৱৰ্তী সময়ত যিবিলাক কথা বতৰা আপোনালোকে হৈছে সেইখিনি হ'ব নোৱাৰিলেহেঁতেন। ক্ৰমাগতভাৱে তেওঁলোকে আমাক এটেক কৰি গ'ল। এতিয়ালৈকে মই জনামতে প্ৰায় 32খন গাড়ী ভাঙি চুৰমাৰ কৰিলে। ইভেন কেণ্ডিডেটৰ গাড়ীও আপোনাৰ ভাঙি চুৰমাৰ কৰিলে, হত্যা কৰিব খুজিলে। আৰু কেণ্ডিডেটে মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিলে যে মোক হত্যা নকৰিব, মোক জীয়াই থাকিবলৈ দিয়ক। এনেধৰণৰ ঘটনা আপোনাৰ হোৱাৰ পাছতো যেতিয়া আমি ৰাইজৰ সহযোগত আমি প্ৰচাৰ চলাই গৈ থাকিলোঁ, বিভিন্ন বাধা, এখন গাড়ীৰেই আমাৰ বিভিন্ন গান লগাই, DJ লগাই মই গৈ থাকোঁতেই 20-25জন মানুহে আমাৰ হাজাৰ হাজাৰ মানুহৰ কিনাৰত মোৰ বিৰুদ্ধে কয়, মানে আমি তেওঁলোকক প্ৰহাৰ কৰিব লাগে যাতে ল এণ্ড অৰ্ডাৰ এটা চিটুৱেশ্যন ক্ৰিয়েট হয়। মই মনা কৰিলোঁ যে এনেধৰণৰ ঘটনা নক'বা, আমাৰ দিন ভাল, গতিকে আমি সেইবিলাক এভইড কৰিব লাগে। যিদিনা ভোটিং হৈছে সেইদিনা ৰাতিপুৱাই বিধায়ক জিতু গোস্বামী ডাঙৰীয়াই বিভিন্ন ঠাইত ঘূৰি ফুৰাতে পৰিলক্ষিত হৈছিল। মই লগে লগে DCক জনাইছিলোঁ। DCয়ে কৈছিল যে কোন কোন ষ্টেচনত গৈছে কওক। মই তেওঁক কোন কোন ষ্টেচনত গৈছে তেওঁলোকক জনাইছোঁ আৰু ফটোও মই দিছোঁ তেওঁলোকক। তাত গৈ ভিতৰত সোমাই যায় কেইবাটাও পুলিচ ষ্টেচনত তেওঁ গৈছে। জিতু গোস্বামী তাৰ ভোটাৰ নহয়। তাৰপিছতে আপোনাৰ ৰূপক শৰ্মা ডাঙৰীয়াই ঠিক 3 বজাৰ পিছতে বিভিন্ন ঠাইত গৈ জোৰ জবৰ আপোনাৰ ভোট কেপচাৰ কৰাৰো ৰেকৰ্ড আছে। তাৰপিছতে আপোনাৰ সুৰেশ বৰাটো আছে, আমাৰ চালফা ককাই, তেখেতে আকৌ একুব চৰা, তেখেতে ইলেকশ্যনৰ দিনা লাওখোৱালৈ গৈ, মই ৰেকৰ্ড কৈ আছোঁ, তেওঁ কৈছে যে তেওঁ এড্ৰেছ কৰিছে প্ৰেছক, যিজন তেওঁ তাৰ ভোটাৰ নহয়, কোনো পধ্যেই সেইদিনা যাব নোৱাৰে। আৰু ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ এক্সিষ্টিং আপোনাৰ অৰ্ডাৰ আছে। মই যেতিয়া বাৰম্বাৰ ফোন কৰি ক'লোঁ যে
ডিচিক যে আপুনি ৰিটাৰ্ণিং অফিচাৰকো ক'লোঁ ৰিটাৰ্ণিং অফিচাৰে মোক ক'লে যে মোৰ কথা ছাৰ নুশুনে মই কি কৰিম মই মাতিলে নাহে কাৰ অৰ্ডাৰত কৰিছে এটা আপোনালোকে বুজি লওক সম্পূৰ্ণকৈ ব্যৱহাৰ কৰিলে নহয় তেওঁলোকে মই বুজি পোৱা নাই যে IAS IPS অফিচাৰখিনিয়ে কেনেকৈ তেওঁলোকৰ কথা মানিছে এনেকৈ OC-সকলে কেনেধৰণে গোটেই এডমিনিষ্ট্ৰেশ্যনটো কলাপছ কৰি দিছে অসমত এতিয়া আইন শৃংখলা বোলা কোনো পৰিস্থিতি নাই মই শুনিলোঁ নিৰ্বাচনৰ সময়ত মই ছবি আঁকিলেও তেওঁক এৰেষ্ট কৰি দিছে সদায়তো আৰু তেনেকৈ নচলে গতিকে কোনোবাইতো তেওঁক আগবাঢ়ি আহিব লাগিব মই আগবাঢ়ি আহিছোঁ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক অনুৰোধ কৰিছোঁ যে অকণমান আপোনালোকৰ যদি চকুৰ লজ্জাটোৰ কাৰণে হ'লেও এইকেইটাত ৰিপলিং দিয়ক মানুহে যিকোনো ইলেকশ্যন মানুহে যি ৰায় দিয়ে সেই ৰায়টোৱে মানি লওক এতিয়াতো ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া কৰিব পাৰে নে নোৱাৰে নে আকৌ হিমন্ত বিশ্ব শৰ্মাৰ NOC লাগে মই নাজানো গতিকে মই অনুৰোধ কৰিছোঁ যে অন্ততঃ এইখিনি জেগাত এইখিনি ঠাইত ৰিপুলিং নতুনকৈ আকৌ পুল কৰিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ